কাকা ৰকচোন অলপ কি হবাৰা ৰগ আছো দে আহিলো অহাৰ পাৰাই ঐ তই দেখোন মোৰ পইচাকেইটা নেদলিয়ে ভাই কালি বন্ধনৰ তাৰিখ আজি যদি তই পইচাকেইটা নেদা মোৰ চব মান সন্মান যাবয়ে পইচাকেইটাৰ কথা পইচা এদিন মোৰ বৰ অসুবিধা হৈছে পিছে তোৰ কালি বন্ধন আছে এই বন্ধন চন্ধন এইগিলাক ল'বা নালাগে বিৰাট দিগদাৰ দিবা নললে আৰু নকপিয়ে ভাই দিন ছুটি ৰাতি ছুটি উশাহ হৈ ঘন লয়হে জানে নলয় নাজনে বন্ধনৰে ধন দে হ'ব দে ৰগ মই যদি পাৰো দিবা চেষ্টা কৰিম কিন্তু দিবা নললে একো বেয়া নাপাবি মই এতিয়া আহো মোৰ অলপ কাম আছে মই সোনকালে যাব লাগে ভাই তই পইচাকেইটা দিয়া যদি দিয়াও বুলি কওঁ আৰু নেদা যদি মই নোখোজো দিম দে বুলি কৈ থাকিলে কেনেকে হ'বয়ে আজি আকমাহে হৈ গেল এগিলাখান মানুহ তাতে কাম কৰাতকে ঘৰত লেপুৰে ঘুমি থকাই ভাল তাৰ চাৰ্কেলখন দেখা পায়ে গম পাই গৈছো ই যি মোৰ পইচাকেইটা মাৰবো ক'ত ট্ৰাকত টায়াৰ আনি চাৰ্কেলত লগে লৈছি নিৰ্বংশ হোৱা আপুনি আহিলে আহা নাই মোৰ ছায়াটো আছে আগতকৈ হি কেয়াকে আছিলে পংকজ পংকজ আপুনিচোন জানে সি মাজে মাজে খা খবৰ লৈয়ে থাকে তাতে বন্ধন দিয়াৰ আগদিনা এপাক হলেও আহে বন্ধনৰ পইচাৰ যা-যোগাৰ হ'ল নে নাই এবাৰ খবৰ লয় আৰু নহ'লেচোন তাৰ পৰাই পইচা লৈ কিস্তি দিওঁ সেই বুলি যেতে তেতে সি মোৰ ঘৰত আহাটো মই কিন্তু ভাল দেখা নাই কি আপুনি মোক সন্দেহ কৰিছে নেকি সন্দেহ কেতে গলো মই তোক সন্দেহ কৰা বুলি তেতিয়াহ'লে কথাবোৰ তেনেকৈ কিয় কৈছে আৰু যদি ইমানে সন্দেহ আছে তেতিয়াহ'লে পইচা নিজে যোগাৰ কৰিব লাগে পৰৰ পইচা আশা কৰি থাকিব নালাগে নহয় বেলা আহি দুপৰ হ'ল সংসাৰৰ মানুহ কামে কাজে গ'ল আমাৰ এখেতৰ আকৌ উঠিবৰ হোৱাই নাই ঘৰখনৰ যে ইটো সিটো বস্তু লাগে কোনো খা খবৰে নাই উঠিয়ে যদি চাহকাপ নাপায় তেওঁৰ খংটো কি চাবা মই মানুহজনী ইঘৰে সিঘৰে গৈ চাহপাত চেনি যোগাৰ নকৰিলে ৰাতিপুৱাৰ চাহকাপো খাব নোৱাৰি এই ৰাতিপুৱাই পুৱাই কাউৰীৰ দৰে কিহৰ কাৱে তোৰ দিনতো মই শান্তি নাপাওঁৱে আৰু ৰাতিপুৱাৰ টোপনিটো মই ভালকে মাৰবে নাপাওঁ কাউৰীৰ দৰে চিঞৰি থকা নাই আপোনাৰ সেই ফাল স্বভাৱটোৰ কথাই কৈছো কি শান্তি নোপোৱাৰ কথা কৈছে হে গোটেই ৰাতি ফটা সাইলেন্সাৰৰ দৰে নাক বজাই বজাই শুই থাকে সেইটোৰে হোৱা নাই একো এটাতো কাম নাই কথা কি চাবি খুৱাব পিন্ধাবতো নোৱাৰে বৰ মতাটো ওলাইছে কি কৈছা তোৰ আজি মই নাকৰ বাৰান্দা থহে দিম তোক যদি ময়ে খুওৱা নাই জাৰ্চি গৰু কপিলে দানা খাৱাৰ দৰে আধা কেজি মাছ দেখোন আশাজতে মেয়াকে মাৰা এগলা কোনি দিছি তোৰ বাপেৰে ঘৰৰ পৰাই চাপ্লাই আছে বৰ মাছে মঙহে খুৱাইছে আনক কোনাই ডাঙৰ কথা ক'ব নালাগে ঘৰত থকা মানুহ এজনে কি খুৱাইছে কি পিন্ধাইছে তোক তাৰ মানে মই এতিয়াক লাগি আকৌ খুওৱাই নাই পিন্ধোৱাই নাই তই কিবা চলাৰ নেকি ৰ'দ দিলি যি চাজল হা খুৱাইছে বাড়িৰ পিছত কচু ঢেকীয়াৰ সৈতে চৰকাৰে দিয়া ফ্ৰী চাউল কেইটা তাৰ বাহিৰ জানো কিবা আনি পাইছে এইবোৰকে কয় কাম নোহোৱা পুৰুষৰ কথাষাৰে হাৰ চুপ অভদ্ৰ ফেক্টৰীৰ প্ৰেচিডেণ্ট কথা ভালকে কবি ইবেয়া খং উঠো এক ঘোষা মাৰিম তোৰ 32টা দাঁত ধান খেৰৰ পটাঙুৰ দি উৰি যাব তাৰ বাহিৰেনো কি কৰিব আৰু সহ্য নকৰো এইবাৰ ময়ো কালিমাৰ ৰূপ ধৰি দেখাই দিম ময়ো কি বস্তু হা তই মোক মাৰবি এই ৰোগক মাৰি চাও ইয়াতৰ ন সদায় কি হৈছে সদায় যে ৰাতিপুৱাই কাইজা নিজৰতো শান্তি নাইয়ে বেলেগৰো শান্তি নোহোৱা কিনো হ'ব আৰু অহাকালি যে শনিবাৰ মানে কাইলৈ জানো বন্ধনৰ কিস্তি নাই তাতে কি হ'ল তাতে কিনো আৰু 2-3টা বন্ধন লৈ মাছে মঙহে খালে নতুন নতুন কাপোৰ হাতত দামী মোবাইল কমখন দেখালে নে এতিয়া বেচেৰা গিৰিয়েকটো আনৰ ঘৰত কাম কৰি আঠা মৰা হ'ল আৰু পইচা নহলে এনেকৈ গালি পাৰি থাকে কাইলৈ কিস্তি দিয়া পইচা নাই চাগে সেইবাবে মানুহৰ সেইটোৱে ভুল কিছুমান মানুহে বন্ধনৰ পইচাটো এনে পোৱা বুলিয়ে ভাবে আৰু পইচা কেইটা পালে যেনে তেনিয়ে খৰচ কৰে
বহুতেতো বন্ধন লৈ বহুত উন্নতি কৰিছে আচলতে কি জানা বন্ধনৰ টকাটো লৈ যদি ভাল কামত ব্যৱহাৰ কৰা হয় তেতিয়াহ'লে তাৰ পৰা বহুত ইনকাম কৰিব পাৰি বন্ধনৰ টকা হওক বা অন্য কিবা টকাই হওক যদি সৎ কামত ব্যৱহাৰ কৰিছে তেতিয়াহ'লে তাৰ পৰা বহুত ইনকাম কৰিব পাৰি আৰু যদি যধে মধে খৰচ কৰে এনেকুৱাই কণ্ট্ৰল হ'ব আপুনি ঠিক কথাই কৈছে সব কথাতে গিৰিয়েকহঁতক দুখ দিলে নহয় ঘৰখনৰ ঘৈণীয়েকজনীও ঘৰখনৰ প্ৰতিটো কাম দায়িত্ব সহকাৰে পালন কৰে তেতিয়াহে ঘৰখনৰ উন্নতি হ'ব মই আজি মই কুবে মাৰি নেফলাৱাক লাগি মোৰ শান্তি নহ'ব সুধু দেখছা ফান দেখা নাই তো অলপ ঠাণ্ডা হৈছো এনেকে মিছাতে ইমান খং কৰি থাকা নহয় পংকজ তাৰ মুখখন দিনক দিনে বেছিকে বাঢ়ি গেছি মই নাজনো বুলি ভাবছা তোৰ আচল কামাতটো ঘটনাটো কি সেইটো নকাই কিয়া ঘটনাটো কি হ'ব ভাই বন্ধন বন্ধন চা পংকজ মই তাক বাৰে বাৰে ক'লো আমি হলো টকা পইচা নোহোৱা সৰু সুৰা মানুহ দিন হাজিৰা কৰি কোনোমতে চলি আছো তাতে আজিকালি কামৰো অভাৱ তাতে আৰু বস্তুৰো যিহে জুই চাই দাম যিখিনি টকা পাওঁ সেইখিনি খাবাই নোজৰে সেইকাৰণে তাক মই ক'লো এইগিলা বন্ধন চন্ধন ল'বা নালগে সময়ত টকা পইচা ঘূৰাই দিবা নৰলি দিগদাৰ হ'ব নাই তাই নুবুজে বন্ধন ল'বই অকল ময়ে ল'ব কৈছিলো নে আপুনিও ল'ব খুজিছিল চুপ কথাৰ ওপৰত কথা নকবি ষ্টপ ইট ননসেন্স ৱাইফ হ'ব দেচোন তুমি অলপ মনে মনে থাকা আৰু ৰঘুদা বন্ধন ললাকে যেনিবা তাতেনো কি গণ্ডগোলটো হ'ল গণ্ডগোল তাতেইতো চব গণ্ডগোল এতিয়া কাম বন নাই পইচা ক'ত পাম তইতো জানাই সপ্তাহে সপ্তাহে বন্ধনৰ কিস্তি দিব লাগিব নহ'লে মেনেজাৰ চোতালৰ পৰাই নুঠে চালা নিজৰ তিৰিতো গালি খাবা লাগবই বেলেগৰ তিৰিৰো গালি খাবা লাগব হে এইগিলা আৰু বন্ধন লয় না তই এইগিলা বন্ধন চন্ধন লৈ গোটাই মান সন্মান খেদলো মান সন্মান নাযায় কি হ'ব সময়ত পইচা যোগাৰ কৰিব পাৰিলেহে আনৰ বোৰে বেপাৰ সামৰ কৰি পইচা যোগাৰ কৰিছে দেখিলেহে এতিয়া মান সন্মানৰ কথা কৈছে তাৰ মানে মই আকো কৰা নাই আকো কৰা নাই কাম কৰি আনা পইচাকেইটা সপ্তাহ নাযায় তাৰ পাকঘৰৰ কি হিচাপ খোৱা পিহা চুলিত মাৰা ৰং ভাঙা চাৰ্কেলৰ বেৰিঙত পৰা মবিল ঢালা দি তাই চৰুত তেল ঢালে খাৱাৰ কিমান কি জুতি কি কয় আচল সমস্যাটো কি তাকে কচোন তুমি সমস্যা মানে অহাকালি বন্ধন তইতো জানয়ে যোৱা সপ্তাহত কিখন হৈছিল গোটেইবোৰ মানুহ আহি চোতালত কিমান যে কি কৈ গ'ল সেই সময়ত তই যদি টকাখিনি নিদিলিহেঁতেন কি যে হ'ল হয় তথাপিও মানুহজনৰ কাণখাৰ নাই কি হ'লহেঁতেন ঘৰততো গোটাই বেচা গেছিয়ে এইবাৰ ঘৰৰ ভিটিটো বাকী আছে এইটো বেছি ফেলে অঘৰি হলো তেতিয়াতো অন্ততো তই শান্তি পালি এনাওতো তই মাইৰেথেৰ ঘৰত যাওঁ কৰিয়ে থাকা এইবাৰতো ভালকে যাবা পাৰলি সঁচাই আপোনাৰ দৰে পুৰুষৰ লগত থকাতকৈ মাৰ ঘৰত গৈ গছৰ মূৰা হৈ থকাই ভাল নাযা কিয়া ৰচোন ইয়াতে ফুলত দাণ্ডি হৈ থাকিব নালগে একেবাৰে গুচি যা মাইৰেথেৰ ঘৰত গাছৰ মূৰা হৈ থাক মিতালী এবাৰ মেঘাৰ ঘৰৰ পৰা আহোগৈ বোলা কালিৰ কাৰণে বা পইচাৰ যোগাৰ হ'লনে নাই তই ঠিকেই কৈছ কালিলৈ বা আকৌ কি কৰে মানে নোৱাৰো দেই এইবাৰো তাইৰ কাৰণে ইমান হাৰাশাস্তি খাব হয় দেই যোৱা সপ্তাহত কমখন হৈছেনে তাইৰ কাৰণে 3 ঘণ্টা বহিবলগীয়া হৈছে সেইবাবে আজিয়ে গৈ কৈ অহা ভাল কাইলৈ যেন সিহঁতৰ তাত আমি পইচাৰ কাৰণে বহি থাকিব নালাগে আচলতে ভুল আমাৰেই তাইক আমাৰ গোটত ল'বই নালাগিছিল এতিয়া সেইবোৰ ভাবি লাভ নাই গতিকে আজিয়ে গৈ কৈ থৈ আহোঁ কাইলৈ যেন একো অসুবিধা নহয় সেইকাৰণে আজিয়ে গৈ কৈ থৈ আহোঁগৈ বোলা ব'লা তোমাৰ কথাগিলে চব শুনলো কিন্তু আচল সমস্যাটো সেইটো হিচাক লাগি বুজি নাপলোৱা সমস্যানো কি হ'ব যোৱা সপ্তাহৰ দৰে সেই একেই টকাৰ সমস্যা সেইটোৰ কাৰণে ইমান কাজিয়া কৰিব লাগে না টকা লাগলি মই দিম নহয় মই থাকোতে কিমান চিন্তা কৰছ তোমাৰ পৰা ল'লে জানো তোমাক ঘূৰাই দিব নালাগিব মোক লাহে দিলেও হ'ব ঘৰত চলি তোমাৰ জানো মোৰ প্ৰতি বিশ্বাস নাই তাতে নাই মোক কমখন মৰম কৰ গতিকে তোমাৰ দুখত সমভাগী হ'ব পাৰিলে মোৰো ভাল লাগে দিয়াচোন নে কি কোৱা বৌ শুনছা পংকজ মানুহৰ যেতে চলাত মাৰা পিন চেণ্ডেলৰ তলত মাৰিব লগা হয় তেতিয়াহে গম পায় বন্ধন আৰু মাইক্ৰ ফাইনেন্সৰ তাপ কিমান কথা কৈছা মেঘা আছনে ঘৰত আছনে আহিল আৰু জ্বলা জুত ঘিউ ঢালি আছো আহক
তহঁতে আৰু আজি কি আহিলিয়ে কালিৰ কিস্তিৰ পইচা যোগাৰ হৈছে নে তাকে খবৰ ল'বলৈ আহিছো হোৱা নাই তাতে কি হ'ল চা মেঘা এইবাৰ কিন্তু সেইটো হ'লে কথা ভাল নহ'ব কথা ভাল নহ'ব এই মোৰ চোতালত আহি তহঁতে মোকে দম দিছা যা নেদাও যা যি কৰা কৰবি এই ৰকুদা ৰচোন তই অলপ মনামান থাকচোন কি কৰিবি মানে পইচা দিব নোৱাৰিলে বন্ধন ল'বই নালাগিছিল এই মই কিবা তহঁতক সুধি বন্ধন লৈছো নেকি নে তহঁতে মোক পইচা দিছা অতকে কথা নকবি তেতিয়াহ'লে এই খুৰী ৰবাচোন চিন্তা কৰিব নালাগে তোৰ পইচাহে চিন্তা নহয় ইহঁতৰ পইচাৰ কাৰণে আমাৰ বহুত অসুবিধা হয় যেতিয়ালৈকে ইহঁতৰ পইচাৰ যোগাৰ নহয় আমিবোৰ ইহঁতৰ চোতালত বহি থাকিব লাগে তহঁতকে কোনি বহি থাকিব দিছি তাতকে আমাৰ পইচাকেইটা দি পেলাই ঘৰত সোমাই নাথাকে আৰু বন্ধন মাষ্টাৰক কৈ দিবি আমি পইচা লৈছো আমাৰ কথা মন গেলি মই পইচা দিবও পাৰো নেদবও পাৰো তাতে তহঁতৰ মাত মাতাৰ অধিকাৰ নাই আৰু নেক্সট টাইম তহঁতে মোৰ ঘৰত এনকে নাহিবি এখন ভদ্ৰ মানুহৰ ঘৰ তহঁতৰ দৰে অভদ্ৰ মাইকী কেইটা মোৰ ঘৰত আহাতকে নাহাই ভাল এনে বৰ ভদ্ৰ মানুহ চুপ ঐ বল এইবোৰ অভদ্ৰ মানুহৰ আগত কথা কৈ থাকি নিজৰ মুখখন চোৱা কৰাৰ বাহিৰে আন একো নহয় এইবোৰ অভদ্ৰ মানুহৰ লগত কথা নপতাই ভাল ৰবাচোন জোনালী ব্যৱহাৰ নজনা মানুহজনৰ লগত মুখ খুজতি মাৰি লাভ নাই আহা বহা চাহ কাপ খাই যাবা চাহ খুৱাব নালাগে কথাৰে চাহ ভাত চব খুৱাই দিছা বলা এই যা আৰু নেক্সট টাইম তহঁতে মোৰ ঘৰত নাহিবি বহকচোন চাহ খাওকচোন এই তই কিবা চাহপাত চেনি ফেক্টৰীৰ মালিকনীৰ জেক নেকি নে চেনি চাহপাত তোৰ বাপেৰে আনি ঘৰত সোমাই থৈ যায় এগিলাখান মানুহ যদি নেক্সট টাইম আহে চাহ ভাত খাৱাটো দূৰৰ কথা বহিবও জাগা নেদবি কৈ দিলো হ'ব আপোনাৰ ব্যৱহাৰৰ কাৰণে গাঁৱৰ মানুহ দূৰৰ কথা আপোনাৰ ঘৰত কুকুৰ এটাও নাহে তাতে কি হ'ল নাহিল কি হ'ল হা ভালে হৈছি মই ঘৰৰ চকুত টাকানডাল থব লগা হোৱা নাই নহ'লে হেডাল টাকানেদি কুকুৰৰ ঠাইত তোৰ পিঠি বহাল হ'লে এই ৰকুদা হ'ব দেচোন তই আৰু কাজিয়া আৰম্ভ কৰিলিয়ে না তুমি এটা কাম কৰিবা তাৰ কথা বাদ দে সি বোকা মানুহ বকি থাকিব বুজি পাইছ না তুমি এই পইচাখিনি ল কালি তুমি সময়ত দি থৈ আহিবা খাজে খুৱাব নে তোমাক মুগাৰ খাজে খুৱাব মুগাৰ খাজে খুৱাব কি ৰঙৰ খাজে তোমাক ধুনীয়া জনী কৰিব কি ৰঙৰ খাজে তোমাক ধুনীয়া জনী কৰিব ঐ পইচাকেইটা লৈ কিহৰ বিজলি কৰি আছা নাই মানে পংকজ অ ভাই তই পইচাকেইটা দি পেলাই বহুত উপকাৰ কৰিলি দেই এইবাৰ কিবাকে বন্ধনটো মাৰি ল'ব পাৰিলি 7 জনমুখ লাগি কালে ভালে বন্ধন শব্দটো মোৰ ঘৰৰ দৰমুখৰ পাই বেন কৰি দিম এই কাণত ধৰি শপত খাই কলটো ঐ এংকে কলি নহব মাংস দি ভাত খাব লাগিব হ'ব দে খাবি ঐ চিন্তা কৰিব নালাগে মাংসৰ পইচাও ময়ে দিম পিছে তই কিন্তু এংকে কাজিয়া পেচাল কৰি নাথাকিবি কিবা যদি অসুবিধা হয় মোক কবি মই আছো তো ন হ'ব পিছে বৌ আঞ্জা কিন্তু হটাব লাগিব হ'ব ভালকৈ বনাম পিছে মাজে পৰা এনেকৈ আহিবাচোন আহিম এতিয়াতো সদায় আহিম আহিবি তে বৌ এতিয়া যাওঁ ৰাতি লগ পাম হা নহয় মানে খানা খাবা আহিম মাংসই দি খাবি চালা কিস্তি দিন ৰাতি প্ৰতিটো মুহূৰ্তই প্ৰতিটো ছেকেণ্ডে প্ৰতিটো ঘণ্টাই খালি আটাই কথা কিস্তি চালা আগতে মোৰ পেটৰ ভোক আছিল চকুত টোপনি কিন্তু ঠিকেই আছিল এতিয়া টোপনিও নাই ভোকো নাই পিয়াও নাই দিন ৰাতি চিনচাপ নোহোৱা হৈ গ'ল চালা তিৰিৰ কথা শুনি বন্ধন লৈ আজি মোৰ এনে অৱস্থা হ'বই বাওনা হৈ স্বৰ্গক লাগি হাত মেলিলি মোৰ বুলিয়ে নহয় চবৰে এনে অৱস্থা হ'ব আজিকালি ঘৰে ঘৰে বন্ধনৰে গোট বাইদেউহঁতৰ ভণ্টি বেগত খনখনীয়া নোট সেই টকাৰে কিনে বাইদেউ 4G মোবাইল ফোন গিৰিয়েকহঁতে হাজিৰা কৰি মাৰি থাকে লোন আইহঁত মাৰি থাকে লোন লোভত মৰে বৰ্ষীৰ মাছ লোভত মৰে নাৰী
বেছিকে লোভ কৰিলে নব গলত লাগব গাঠি সপ্তাহে সপ্তাহে দিব লাগে বন্ধনৰে লোন চাবা বাইদেউ বিক্ৰী হ'ব তোমাৰ ঘৰৰ কোন এটা এটা কৰি যাব সকলোবোৰ বেচা দেখছে না নাই বাইদেউ আনৰ এনে দশা ঐ আনৰ এনে দশা গৰু গেছি ছাগাল গেছি মাটিও গেছি বেচা উপায় নাপায় বেছি পেলো গেছ আৰু চুলা মাথাৰে নেৰে দেখোন এটাও ভাই কিস্তি অলপ দেৰি হলে হয় হাহাকাৰৰ সৃষ্টি মাইকী মকাই পাৰে দেখোন যধে মধে গালি মান সন্মান গুটে যায় ওলাই চকুৰ পানী ওলাই চকুৰ পানী নুবুজে ভাই কি হতে আমাৰ মনৰ ব্যথা দিব লাগব যেনকে নহওক সিহঁতৰে টকা শুনা দাদা বাইদেউ শুনা দুখৰ কথা বন্ধন লৈ হৈছে দেখোন মোৰো তেনে দশা টকা দিব নোৱাৰি বেচু গোহালিৰে গৰু আৰু বেচু ভাইহত পাকঘৰৰে চুৰু ঐ পাকঘৰৰে চুৰু হাতত